আচাৰ্য দ্ৰোণৰ স্বীকাৰোক্তি। আজি মই স্বীকাৰ কৰিছোঁ একলব্য, অতুলনীয় তোমাৰ প্ৰতিভা, চমকপ্ৰদ তোমাৰ অস্ত্ৰবিদ্যাৰ নৈপুণ্য, ধন্য আদৰণীয় অতিকে প্ৰশংসনীয় তোমাৰ গুৰুভক্তি। কিমান গভীৰ বিশ্বাসেৰে আকাশলংঘী হাবিয়াসেৰে মোৰ শিষ্যত্ব গ্ৰহণ কৰিছা তুমি মোৰেই অজ্ঞাতে। মোৰ এই মৃন্ময় মূৰ্তিৰ কাষত কিমান প্ৰচেষ্টাৰে তুমি তোমাৰ সপোন কৰিছা লালন, কিন্তু তোমাৰ এই সাধ্যাতীত সাধনাৰ উদ্দেশ্য? প্ৰিয়তম শিষ্য মোৰ মধ্যম পাণ্ডৱ, মোৰ সপোন এদিন তেওঁ সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠতম ধনুৰ্ধৰ হ'ব। তুমি তেওঁক অতিক্ৰম কৰিবা? ই হ'ব নোৱাৰে স্বপ্নটোৰ বালক, তোমাৰ স্বপ্ন অবৈধ। মোৰ শিষ্য তুমি, ই মোৰ অনুমোদিত নহয়। মোৰ সপোন ধূলিসাৎ কৰি কেতিয়াও উঠিব নোৱাৰা অৰ্জুনৰ উৰ্ধত। সঁচা হয়তো নহবও পাৰে মোৰ অশান্ত মনৰ ধাৰণা, কিন্তু মই তাকেই বুজিলো নিশাত নন্দন। সেয়ে আজি হঠাতে বিচাৰিলো দক্ষিণা তোমাৰ। অতীত, বৰ্তমান, ভৱিষ্যতত কোনো গুৰুৱে কোনো শিষ্যক বিচাৰিব নোৱাৰা বিস্ময়কৰ গুৰু দক্ষিণা। কিন্তু তোমাৰ পক্ষে সেয়াও সম্ভৱ হ'ল। হাঁহি হাঁহি হেলা ৰঙে নিজ হাতে তুমি কাটি দিলা মোৰ হাতত তোমাৰ সোঁ হাতৰ বৃদ্ধাংগুষ্ঠ। এবাৰো তুমি ভাবি নাচালা এই দক্ষিণাই তোমাৰ কল্পনাৰ সুউচ্চ চূড়া নিমিষতে খহাব পাৰে বুলি। আজি মই তোমাৰ সমস্ত সপোন, সকলো হেঁপাহ আজুৰি ছিঙিলো একলব্য। মোৰ বাবে নহয়, কেৱল অৰ্জুনৰ স্বাৰ্থত। জানাইতো ৰাজ অনুগ্ৰহ আশ্ৰিত আচাৰ্য মই সিহঁতৰ জীৱনৰ দিগদৰ্শক। ভাবিব নোৱাৰো তুমি তাত সগৰ্বে থিয় হৈ থাকা। মই জানো আজি মই ধৰ্ম বুদ্ধি বিসৰ্জন দিছো। তোমাৰ দক্ষিণালৈ সমস্ত গুৰুকুললৈ মই বদনাম কলংকৰ বোজা বৈ আনিছো। তোমাৰ আঙুলিৰ কেঁচা তেজেৰে ইতিহাসত লিখা হৈ ৰব দ্ৰোণাচাৰ্যৰ জীৱনৰ কলংকিত অধ্যায়। বিবেকৰ বাৰম্বাৰ দংশনত মই ক্ষত বিক্ষত হৈছো। প্ৰকৃততে মই ব্ৰাহ্মণ নে ৰাক্ষস? তোমাৰ কৃতজ্ঞ হৃদয়ৰ গুৰু ভক্তি নিষ্পলকভাৱে উপভোগ কৰি আহি এতিয়াও মই অসহায় বোধ কৰি আছো একলব্য। অন্তৰ্দন্তত দগ্ধ হৈ এতিয়াও ছটফটাই আছে এই বৃদ্ধৰ হৃদয়। স্বাৰ্থপৰতা অধৰ্মত আশ্ৰয় ললেও ময়োতো তেজ মঙহৰ মানুহ। আচলতে তোমাৰ নিষ্ঠা, একাগ্ৰতা, সাহস দেখি বুকু কঁপি চকু কপালত উঠিছিল মোৰ। পাষাণ সদৃশ হৈ পৰিছিল মোৰ অন্তৰ প্ৰদেশ। সেয়ে তোমাক মই পংগু কৰি থৈ আহিলো চিৰকালৰ বাবে অতি নিষ্ঠুৰভাৱে। নেদেখিলো, চোৱাৰ চেষ্টাও নকৰিলো তোমাৰ মনৰ উদ্যম। অৰ্জুনৰ ভৱিষ্যতৰ গৌৰৱময় আসন তুমি দখল কৰিবা? ই অসম্ভৱ নিঃকিন বালক। সম্ভৱ মাথো অৰ্জুনৰ স্বাৰ্থত যিকোনো কাৰ্য মই সম্পাদন কৰা, লাগিলে সি মহা পাপ হওক। এৰা আজি মই মহাপাপেই অৰ্জন কৰি আনিছো গুৰু সমস্তলৈ। পাপৰ অগণিত জ্বলি পুৰি ছাই হ'ল আজি দ্ৰোণাচাৰ্যৰ সুবৰ্ণ গৌৰৱ।
মুগ্ধ হৈছো মই মোৰ দাম্ভিকতাৰ ওচৰতো তোমাৰ কি যে বিনম্ৰ ব্যৱহাৰ। উহ, এতিয়া যে মই ভীষণ লজ্জিত, হতাশাত জৰ্জৰিত। কেনেকৈ দেখুৱাও তোমাক একলব্য, অপৰাধ বোধত ডুব গৈ কেনেকৈ তুষাৰ পিণ্ডত পৰিণত হৈছে মোৰ দেহৰ তেজৰ প্ৰবাহ। ভৱিষ্যতে যাতে মই কেতিয়াও তোমাক লগ নাপাওঁ একলব্য, কেনেকৈ শিৰ অৱনত কৰি থিয় হ'ম তোমাৰ ওচৰত। মই জানো মোক গুৰু ৰূপে পোৱাৰ আত্মসন্তুষ্টিত কৃতজ্ঞতাৰে হিয়া মন উপচি পৰিলেও তুমি মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰা। তুমি যদি মোৰ শিষ্যত্ব সঁচাকৈ মানি লৈছা, তুমি এতিয়াই চূৰ্ণ বিচূৰ্ণ কৰা তোমাৰ নিৰ্মিত মোৰ সেই মৃন্ময় প্ৰতিমা। সেই প্ৰতিমা কেতিয়াও গুৰু হ'ব নোৱাৰে একলব্য। সি মাথো তেজ বলি বিচৰা এটা দুৰ্দান্ত ৰাক্ষস। প্ৰচণ্ড ঘৃণাৰে প্ৰহাৰ কৰা, ভাঙি পেলোৱা ই তোমাৰ গুৰুৰ আদেশ।